ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ডাইমেনশ্যন বা মাত্ৰাৰ বিষয়ে পঢ়িম। আমি যিবিলাক ভৌতিক ৰাশি পাইছোঁ, সেই ভৌতিক ৰাশিবিলাকৰ প্ৰকৃতিটো আচলতে মাত্ৰাৰ সহায়ত বুজাব পাৰি, বা এটা ভৌতিক ৰাশিয়ে আন ভৌতিক ৰাশিৰ ওপৰত কেনেধৰণে নিৰ্ভৰ কৰে তাকো আমি মাত্ৰাৰ সহায়ত আমি জানিব পাৰোঁ। তোমালোকে যেতিয়া মাত্ৰাৰ বিষয়ে ভালকৈ পঢ়িবা, তেতিয়া মাত্ৰাটো দেখিলেই গম পাবা যে এই মাত্ৰাটোৱে কোনটো ভৌতিক ৰাশি বুজাইছে। প্ৰথমতে আমি চাওঁ আহা যে আমি মাত্ৰা কেনেদৰে প্ৰকাশ কৰোঁ। আমি মৌলিক ৰাশি 7টা পাইছিলোঁ, আৰু এই 7টা মৌলিক ৰাশিৰে যেতিয়া আমি মাত্ৰাসমূহ প্ৰকাশ কৰিম, তেতিয়া মাত্ৰাৰ কাৰণে আমি এটা চিম্বল ব্যৱহাৰ কৰিম। প্ৰতিটো ভৌতিক ৰাশিৰ বাবে আমি বেলেগ বেলেগ চিম্বল ব্যৱহাৰ কৰিম। আৰু মই প্ৰথমতে মৌলিক ৰাশিকেইটাৰ কথা কৈছোঁ। প্ৰতিটো ফাণ্ডামেণ্টেল কোৱান্টিটি বা প্ৰতিটো মৌলিক ৰাশিৰ কাৰণে আমি বেলেগ চিম্বল ব্যৱহাৰ কৰিম, আৰু এই চিম্বলসমূহ স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত লিখা হয়। যেতিয়া আমি এটা ৰাশিৰ মাত্ৰা লিখোঁ, তেতিয়া আমি কি কৰোঁ, সেই চিম্বলটো আমি স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত লিখোঁ। আমি এতিয়া এটা এটাকৈ পঢ়িম। আমি 7টা ভৌতিক ৰাশি পাইছিলোঁ। আমি প্ৰথম যিটো আমি ভৌতিক ৰাশি পঢ়িছিলোঁ, ধৰা ভৰ বা মাছ। গতিকে মাছৰ মাত্ৰা হ'ব, মাছ বুজাবৰ কাৰণে আমি এম ব্যৱহাৰ কৰোঁ, আৰু এমক আমি স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত লিখিলে ই ভৰ বা মাছৰ ডাইমেনশ্যন বুজাব। নেক্সট আহিলে লেংথ, দীঘ। গতিকে লেংথৰ ক্ষেত্ৰত আমি এল ব্যৱহাৰ কৰিম। লেংথৰ মাত্ৰা বুজাবৰ কাৰণে আমি এল ব্যৱহাৰ কৰিম, স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত লিখিম। নেক্সট আহিলে মাছ, লেংথ, টাইম বা সময়। টাইমৰ কাৰণে আমি ব্যৱহাৰ কৰিম কেপিটেল টি। আমাৰ নেক্সট আহিলে ইলেক্ট্ৰিক কাৰেণ্ট। শ্বৰ্টকৈ লিখোঁ, বিদ্যুৎ প্ৰবাহ বা ইলেক্ট্ৰিক কাৰেণ্ট। বিদ্যুৎ প্ৰবাহটো বুজাবৰ কাৰণে আমি এ, এম্পিয়াৰৰ পৰা আহিছে, এম্পিয়াৰৰ এ। নেক্সট আহিলে টেম্পাৰেচাৰ, উষ্ণতা। টেম্পাৰেচাৰ বুজাবৰ কাৰণে আমি ব্যৱহাৰ কৰিম কে, কেপিটেল কে। টেম্পাৰেচাৰৰ মাত্ৰা হ'ল কেপিটেল কে। 5টা। নেক্সট আহিলে নম্বৰ 6 আহিলে আমাৰ দীপন তীব্ৰতা। যাক আমি কওঁ লুমিনাছ ইণ্টেনচিটি। লুমিনাছ ইণ্টেনচিটিৰ কাৰণে মাত্ৰা হ'ব, লুমিনাছ ইণ্টেনচিটিৰ যিটো ইউনিট কেণ্ডেলা, CD, স্মল c স্মল d। ইয়াক আমি স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত লিখিলেই লুমিনাছ ইণ্টেনচিটিৰ মাত্ৰা বুজাব। আৰু লাষ্ট আহিলে আমাৰ এমাউণ্ট অফ ছাবষ্টেঞ্চ, পদাৰ্থৰ পৰিমাণ। এমাউণ্ট অফ ছাবষ্টেঞ্চ। মই শ্বৰ্টকৈ লিখিছোঁ। এমাউণ্ট অফ ছাবষ্টেঞ্চৰ যিটো ইউনিট মলটোৱে ইয়াৰ ডাইমেনশ্যন বুজাব। স্মল m, স্মল o, স্মল l, মল। গতিকে এই 7টা আমাৰ মৌলিক ৰাশি, আৰু এই মৌলিক ৰাশিকেইটাৰ ডাইমেনশ্যন আমি ইয়াত লিখিলোঁ। খালি মন কৰিবা, ডাইমেনশ্যন লিখোঁতে সদায় স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত লিখিবা। এতিয়া নেক্সট আমি যদি চাওঁ বাকী যিবিলাক ডিৰাইভড ফিজিকেল কোৱান্টিটি আছে, লব্ধ ৰাশি, সেই লব্ধ ৰাশিবিলাকৰ মাত্ৰা আমি এই মৌলিক ৰাশিকেইটাৰ মাত্ৰাৰ সহায়তে আমি লিখিব পাৰোঁ।
আমি এতিয়া ধৰা এটা মৌলিক ৰাশি লৈছোঁ, মৌলিক ৰাশি নহয়, এইটো এফ কোৱান্টিটি স্পীড। স্পীড মানে হ'ল দ্ৰুতি। তো স্পীড মানে হ'ল ডিষ্টেঞ্চ, দূৰত্ব ডিভাইডেড বাই টাইম, দূৰত্ব ডিভাইডেড বাই সময়। এতিয়া দূৰত্বটো আমি বুজাবৰ কাৰণে আমি লেংথৰ যিটো ডাইমেনশ্যন, দূৰত্ব আমি লেংথৰ সহায়ত বুজাওঁ। গতিকে লেংথৰ এল আৰু সময়ৰ ডাইমেনশ্যন টি। গতিকে স্পীডৰ ডাইমেনশ্যন হ'ব এল টি টু দি পাৱাৰ -1। তেনেকৈ ভেলচিটিৰ ছেম হ'ব। স্পীডৰ যি হ'ব ভেলচিটিৰ একেই হ'ব, কাৰণ ভেলচিটি মানে হ'ল ডিছপ্লেচমেণ্ট মানে হৰণ ডিভাইডেড বাই সময়। হৰণৰো এল, ডিছপ্লেচমেণ্টৰ ডাইমেনশ্যন হ'ব এল আৰু টাইমেৰ ডাইমেনশ্যন হ'ব টি। গতিকে আমাৰ আল্টিমেটলি ডাইমেনশ্যনটো হ'ব এল টি টু দি পাৱাৰ -1। তেনেকৈ আমি চাওঁ এক্সিলাৰেশ্যন বা ভেলচিটি, ত্বৰণ। এক্সিলাৰেশ্যন মানে হ'ল ভেলচিটি ডিভাইডেড বাই টাইম। চ' এল টি টু দি পাৱাৰ -1, ভেলচিটিৰ মাত্ৰা এল টি টু দি পাৱাৰ -1, টাইমৰ মাত্ৰা টি। চ' এইটো হ'ব এল টি টু দি পাৱাৰ -2। নেক্সট আহিলে ধৰা ভলিউম। আয়তন মানে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা, লেংথ ইনটু ব্ৰেথ ইনটু হাইট। চ' লেংথৰ ডাইমেনশ্যন হ'ব এল, ব্ৰেথৰ ডাইমেনশ্যন হ'ব এল আৰু হাইটৰ ডাইমেনশ্যন হ'ব এল। গতিকে আমাৰ আনচাৰটো হ'ব এল কিউব। আমি এতিয়া চাওঁ ডেনচিটি, ঘনত্ব। ঘনত্ব মানে কি হয় মনত পেলাবা। ঘনত্ব মানে মাছ পাৰ ইউনিট ভলিউম, মাছ ডিভাইডেড বাই ভলিউম। ডেনচিটি ইকুৱেল টু মাছ বাই ভলিউম। চ' মাছৰ ডাইমেনশ্যন এম আৰু ভলিউম বা আয়তনৰ ডাইমেনশ্যন এল কিউব। চ' ডেনচিটি ডাইমেনশ্যন হ'ব এম এল টু দি পাৱাৰ -3। আমি চাওঁ এবাৰ ফ'ৰ্চ বা বল। ফ'ৰ্চ আমি জানো যে ফ'ৰ্চ মানে মাছ ইনটু এক্সিলাৰেশ্যন। গতিকে মাছৰ ডাইমেনশ্যন এম আৰু এক্সিলাৰেশ্যনৰ ডাইমেনশ্যন এল টি টু দি পাৱাৰ -2। গতিকে ফ'ৰ্চৰ ডাইমেনশ্যন হ'ব এম এল টি টু দি পাৱাৰ -2। তেনেকৈ আমি ল'ব পাৰোঁ ৱৰ্ক, কাৰ্য। ৱৰ্ক মানে আমি লিখোঁ যে ৱৰ্ক মানে ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট। চ' ফ'ৰ্চৰ ডাইমেনশ্যন আমি এতিয়া পালোঁ এম এল টি টু দি পাৱাৰ -2 ইনটু এল। চ' টোটেলটো হ'ব এম এল স্কুৱাৰ টি টু দি পাৱাৰ -2। নেক্সট উলিয়াওঁ এনাৰ্জি। কাইনেটিক এনাৰ্জি লোৱা বাৰু। কাইনেটিক এনাৰ্জি আমি কে বুলি লিখোঁ, কে ইকুৱেল টু হাফ এম ভি স্কুৱাৰ। তোমালোকে এটা কথা মনত ৰাখিবা, যেতিয়া ডাইমেনশ্যন উলিয়াবা তেতিয়া সংখ্যাৰ ক্ষেত্ৰত নিউমাৰিকেল যেতিয়া পাবা, সংখ্যাৰ নাম্বাৰৰ ক্ষেত্ৰত নাম্বাৰৰ কোনো
ডাইমেনশ্যন নাই গতিকে এই হাফৰ কোনো ডাইমেনশ্যন নাথাকিব গতিকে কাইনেটিক এনাৰ্জি ডাইমেনশ্যন থাকিব m মাছৰ ডাইমেনশ্যন m v ডাইমেনশ্যন l t টু দি পাৱাৰ মাইনাছ 1 স্কোৱাৰ চ' আমাৰ ৰিজাল্টটো আহিব আল্টিমেটলি m l স্কোৱাৰ t টু দি পাৱাৰ মাইনাছ 2 তোমালোকে এইখিনিতে কিছুমান কথা মনত ৰখাবা যে যেতিয়া আমি কনষ্টেণ্ট পাওঁ কিছুমান কনষ্টেণ্ট সকলো কনষ্টেণ্ট নহয় কিছুমান কনষ্টেণ্ট যেনে পাইৰ কোনো ডাইমেনশ্যন নাই গতিকে পাইৰ ক্ষেত্ৰত তোমালোকে কোনো ডাইমেনশ্যন লিখিব নালাগে ইট ইজ ন' ডাইমেনশ্যন নাই বা এনেকৈও কেতিয়াবা তোমালোকে এনেকৈও লিখিব পাৰা পাই ডাইমেনশ্যন ক'ৰবাত যদি লিখিবলগীয়া হয় তোমালোকে এনেকৈ লিখিব পাৰা m টু দি পাৱাৰ 0 l টু দি পাৱাৰ 0 t টু দি পাৱাৰ 0 পাই ডাইমেনশ্যন নাথাকে তেনেকৈ আমাৰ যিবিলাক ত্ৰিগোণমিতিক ফাংচন ধৰা cos থিটা sin থিটা tan থিটা থিটাটো এনি এংগল যিকোনো এংগল হ'ব পাৰে এইবিলাকৰ কোনো ডাইমেনশ্যন নাথাকে সিহঁতৰ কোনো মাত্ৰা নাথাকে আৰু নাম্বাৰৰ কথা মই ক'লোঁ নাম্বাৰৰ কোনো মাত্ৰা নাথাকে এতিয়া আমি ডাইমেনশ্যনেল এনালাইচিছটো আমি কিয় ইউজ কৰিব লাগে আমি ডাইমেনশ্যনটো আমাক কিয় লাগে আমি ডাইমেনশ্যন ইউজ কৰি কিছুমান ৰিলেশ্যনশ্বিপ আমি ডিৰাইভ কৰিব পাৰোঁ বা আমি কোনোবা এটা ইকুৱেশ্যন কাৰেক্ট হয় নে নহয় এটা ইকুৱেশ্যন শুদ্ধ হয় নে নহয় তাৰ শুদ্ধতাটো আমি নিৰূপণ কৰিব পাৰোঁ The use of dimensional analysis আমি প্ৰথমতে চাওঁ to check the accuracy of an equation এটা সমীকৰণৰ শুদ্ধতা নিৰূপণ আমি using dimensional analysis we can check the accuracy of an equation অৰ্থাৎ মাত্ৰিকভাৱে এটা ইকুৱেশ্যন বা সমীকৰণ শুদ্ধ হয় নে নহয় সেইটো আমি নিৰূপণ কৰিব পাৰোঁ ফৰ এক্সাম্পল তোমালোকে ধৰা সদায় পাই থকা এটা এক্সাম্পলেই লোৱা s equal to ut plus half at square এইটো হৈছে তোমালোকে এটা সদায় আগতে এটা পোৱা ইকুৱেশ্যন য'ত s টোৱে দূৰত্ব বুজাইছে u টোৱে বস্তু এটাৰ আদিবেগ বুজাইছে t টোৱে সময় বুজাইছে a টোৱে ত্বৰণ বুজাইছে তাৰমানে এই ত্বৰণত যদি বস্তু এটাই t সময়ত s দূৰত্ব অতিক্ৰম কৰে তেনেহলে s equal to ut plus half at square u2 য'ত বস্তুটোৰ ইনিচিয়েল ভেলোচিটি বা আদিবেগ গতিকে এই ইকুৱেশ্যনটো শুদ্ধ হয় নে নহয় এই ইকুৱেশ্যনটো যদিও আমি শুদ্ধ বুলি পাই আহিছোঁ আমি ইউজিং ডাইমেনশ্যনেল এনালাইচিছ আমি এই ইকুৱেশ্যনটো শুদ্ধ হয় নে নহয় চাব পাৰিম আৰু যিকোনো এটা ইকুৱেশ্যন শুদ্ধ হয় নাই চাবৰ কাৰণে আমি কি কৰিব লাগিব ইকুৱেশ্যনটোৰ লেফ্ট ছাইডৰ ডাইমেনশ্যনৰ লগত যদি ইকুৱেশ্যনটোৰ ৰাইট ছাইডৰ ডাইমেনশ্যনটো ইকুৱেল হয় তেতিয়াহ'লে আমি ক'ব পাৰিম যে ইকুৱেশ্যন ইজ ডাইমেনশ্যনেলি কাৰেক্ট তাৰমানে তাৰ বাওঁফালৰ মাত্ৰা আৰু সোঁফালৰ মাত্ৰা যদি একে হয় তেতিয়াহ'লে সমীকৰণটো মাত্ৰিকভাৱে শুদ্ধ হয় এতিয়া এই ইকুৱেশ্যনটোত আমি কি কৰিম বাওঁফালেও মাত্ৰা বহাম আৰু সোঁফালেও আমি মাত্ৰা বহাম এতিয়া চোৱা তোমালোকে যদি আমি এছৰ মাত্ৰা বহাওঁ এছ এটা ভৌতিক ৰাশিৰ মাত্ৰা ফিজিকেল কোৱান্টিটিৰ মাত্ৰা লিখোঁতে তুমি যদি ৰাশিটোক তুমি স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত লিখা তেতিয়াহ'লে ইয়াৰ মাত্ৰা বুজাব এছৰ মাত্ৰা দূৰত্ব আমি কিহত জুখিম দৈৰ্ঘ্যতে জুখিব লাগিব গতিকে এছৰ মাত্ৰা এল তাৰপিছত নেক্সট ইউটো হ'ল ইনিচিয়েল ভেলোচিটি মানে আল্টিমেটলি ভেলোচিটিয়ে হয় গতিকে ভেলোচিটিৰ মাত্ৰা এল টি টু দি পাৱাৰ মাইনাছ 1 তেনেকৈ আহিলে টিটো ইয়াত সময় বুজাইছে সময়ৰ মাত্ৰা ডাইমেনশ্যন অফ টি ইজ টি এইটো ত্বৰণৰ মাত্ৰা এল টি টু দি পাৱাৰ মাইনাছ 2 গতিকে ইয়াত আমি আটাইকেইটা ৰাশিৰে মাত্ৰা পাই গ'লোঁ এতিয়া আমি এই কুৱেশ্যনটোৰ দুই চাইডে আমাৰ যিটো ইকুৱেশ্যনটো বোথ চাইডত আমি
মাত্ৰা বহাই যাম। গতিকে আমি যদি লেফ্ট সাইডে মাত্ৰা বহাওঁ এইফালে আহিব আমাৰ L is equal to U into T L T to the power minus 1 into time plus halfৰ কোনো মাত্ৰা নাথাকে A acceleration L T to the power minus 2 into T square গতিকে আমি আলটিমেটলি পাম L নেক্সট এইফালে পাম আমি L প্লাছ L এতিয়া চাবা তোমালোকে যেতিয়া L আৰু L যোগ কৰি দিবা L এটোও মাত্ৰা গতিকে মাত্ৰা যেতিয়া যোগ কৰিবা মাত্ৰা তেতিয়াহে যোগ কৰিব পাৰি যেতিয়া দুটা মাত্ৰা একে হয় দুটা মাত্ৰা যেতিয়া একে হয় আমি হিহঁতক যোগ কৰিব পাৰো কিন্তু ইয়াত যোগ কৰিলে L প্লাছ L কৰিলে ইয়াত 2L নাহে যেহেতু আমি মাত্ৰাহে যোগ কৰিছো ডাইমেনশ্যনহে আমি এড কৰিছো গতিকে ডাইমেনশ্যন সেম থাকিব দুটা সেম কোৱান্টিটিৰ ডাইমেনশ্যন আমি যোগ কৰিব পাৰো গতিকে L প্লাছ L গতিকে আমি কি দেখিলো যে dimension of left hand side is equal to dimension of right hand side dimension of left hand side is equal to dimension of right hand side so the given equation is dimensionally correct অৰ্থাৎ আমাক দিয়া সমীকৰণটো মাত্ৰিকভাৱে শুদ্ধ এনেকৈ তোমালোকে বেলেগ ইকুৱেশ্যন লৈ পেলাই চেক কৰিব পাৰা যে ইকুৱেশ্যনটো মাত্ৰিকভাৱে ডাইমেনশ্যনেলি হি কাৰেক্ট হয় নে নহয় তোমালোকে নিজে ইকুৱেশ্যন ল'বা ফৰ এক্সাম্পল মই তোমালোকক দিছোঁ ধৰা আমি এটা এক্সাম্পল কৰিবা তোমালোকে আমি আগতে পাই অহা ইকুৱেশ্যন v is equal to u plus at v to final velocity e to initial velocity a to acceleration t to time তেনেকৈ তোমালোকে এইটো ইকুৱেশ্যনো চাব পাৰা v square is equal to u square plus 2as তো এই দুটা ইকুৱেশ্যন ডাইমেনশ্যনেলি কাৰেক্ট হয় নে নহয় তোমালোকে নিজে কৰি চাবা নেক্সট to derive relationship between physical quantities ভৌতিক ৰাশিবিলাকৰ মাজৰ সম্বন্ধ উলিয়াবৰ বাবে আমি ডাইমেনশ্যনৰ ইউজ কৰিব পাৰো ফৰ এক্সাম্পল লোৱা তোমালোকে ধৰা আমাৰ যিটো সিম্পল পেণ্ডুলাম আছে তোমালোকে সবে সিম্পল পেণ্ডুলাম কি বস্তু জানা যে আমি এডাল খুঁটাত যদি আমি এটা দোলক পিণ্ড এটা যদি ওলমাই ৰাখো আৰু দোলক পিণ্ডটোক যদি আমি তাৰ যিটো মিন পজিশন বা হাইম্য অৱস্থান আমি ৰাখি জাস্ট ওলমাই দিছো ওলমাই দিলে যিটো পজিশনত ৰৈ থাকিব এইটোক কয় মিন পজিশন হাইম্য অৱস্থান গতিকে হাইম্য অৱস্থানটোৰ পৰা যেতিয়া ডিসপ্লেস কৰি দিম আঁতৰাই দিয়া এবাৰ যদি আমি ইয়াক এইফাললৈ লৈ যাওঁ আমি এইফাললৈ লৈ গৈ যদি ইয়াক এৰি দিওঁ ইয়ালৈ লৈ গৈ আমি এৰি দিলো এৰি দিলে ই আকৌ আগৰ ৰাস্তাইদি গুচি আহিব কিন্তু নেক্সট টাইম সি যেতিয়া ঘূৰি আহিব ঘূৰি আহি পেলাই সি কেতিয়াও মেইন পজিশনত ৰৈ নাযায় সি আকৌ এটা এক্সট্ৰিম পজিশনলৈকে গুচি যাব এক্সট্ৰিম পজিশনলৈ গুচি যোৱাৰ পিছত যেতিয়া এক্সট্ৰিম পজিশনলৈ গুচি যোৱাৰ পিছত সি আকৌ ঘূৰি আহিব গতিকে এনেকৈ পেণ্ডুলামটো কি কৰি থাকিব অসিলেট কৰি থাকিব সি আকৌ ধৰা এইটো এ অৱস্থান আছিলে এ পজিশন এইটো বি পজিশন এইটো চি পজিশন সি এৰ পৰা বি লৈ গ'ল বি পৰা এৰি দিয়াৰ লগে লগে বিৰ পৰা এ লৈ আহিলে এত সি ৰৈ নাযায় সি আকৌ চি লৈ গ'ল চিৰ পৰা আকৌ বি লৈ আহিলে আকৌ চি লৈ গ'ল সি এনেকৈ গোটেই ৰাস্তাটোতে সি কি কৰিব অহা যোৱা কৰি থাকিব এতিয়া এই পেণ্ডুলামটোৰ যিটো টাইম পিৰিয়ড বা পৰ্যায়কাল মানে হ'ল এই পেণ্ডুলামটোৱে এটা অসিলেশ্যন কমপ্লিট কৰোঁতে লগা সময় ই এটা দোলন সম্পূৰ্ণ কৰিবলৈ যিটো সময় লয় সেই সময়খিনিকে কয় ইয়াৰ টাইম পিৰিয়ড বা আমি অসমীয়াত কওঁ ইয়াক পৰ্যায়কাল
পৰ্যায়কাল। পৰ্যায়কালটো আমি কেপিটেল টি আখৰেদি ৰিপ্ৰেজেণ্ট কৰোঁ। এই পৰ্যায়কালটো কোনখিনি সময় পৰ্যায়কাল বুলি কওঁ? এই পেণ্ডুলামটোৱে বিৰ পৰা চিলৈকে গৈ আকৌ পুনৰ বিলৈকে আহিবলৈ যিটো সময় লাগে, সেই সময়খিনিক কোৱা যায় তাৰ টাইম পিৰিয়ড। গতিকে এই টাইম পিৰিয়ডটো কি কি কথাৰ ওপৰত নিৰ্ভৰ কৰিব? বা টাইম পিৰিয়ডৰ আমাক যদি কয় টাইম পিৰিয়ডৰ এটা চিম্পুল পেণ্ডুলামৰ টাইম পিৰিয়ডৰ ইকুৱেশ্যন বা সমীকৰণটো কি, তেতিয়াহ'লে আমি এই সমীকৰণটো মাত্ৰাৰ সহায়ত আমি ডিৰাইভ কৰিব পাৰিম। ইউজিং ডাইমেনশ্যনেল এনালিচিছ we can derive an equation for the time period of a simple pendulum. আমি কেনেকৈ ডিৰাইভ কৰিম এতিয়া চোৱা। তোমালোকে প্ৰথমতে ভাবি ল'বা যে ইয়াৰ পৰ্যায়কালটো টিটো কি কি কথাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। এটা সৰল দোলকৰ বা চিম্পুল পেণ্ডুলাম এটাৰ পৰ্যায়কালটো কি কি কথাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে, তোমালোকে নিজে অবজাৰ্ভ কৰিবা প্ৰথমতে। ইয়াত চোৱা, ইয়াত দেখা দেখিকে এটা কথা ওলাই আছে যে ইয়াৰ পৰ্যায়কালটো it may depends on its length. যিডাল সূতাত পেণ্ডুলামটো ওলমাই থোৱা আছে, সেই সূতাডালৰ দৈৰ্ঘ্যটো অৰ্থাৎ পেণ্ডুলামটোৰ দৈৰ্ঘ্যটো। কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা যে এই ক্ষেত্ৰত এই দৈৰ্ঘ্যটোক ইফেক্টিভ লেংথ বা কাৰ্যকৰী দৈৰ্ঘ্য বুলি কোৱা হয়। এইটো কাৰণে কাৰ্যকৰী দৈৰ্ঘ্য বুলি কোৱা হয় যে পেণ্ডুলামটোৰ লেংথটো আমি তাক ওলমাই ৰখা বিন্দুটোৰ পৰা, অৰ্থাৎ য'ৰ পৰা আমি ওলমাই ৰাখিছোঁ, এই ওলমাই ৰখা বিন্দুটোৰ পৰা যিটো তাৰ দোলক পিণ্ড আছে, পেণ্ডুলাম বব আছে, তাৰ চেণ্টাৰলৈকে লোৱা হয়। অৰ্থাৎ এই পইণ্টটোলৈকে লোৱা হয়। এই পইণ্টটোলৈকে ওলমাই ৰখা বিন্দুটোৰ পৰা যিটো লেংথ হ'ব, এই লেংথটোক কোৱা হয় ইয়াৰ ইফেক্টিভ লেংথ বা কাৰ্যকৰী দৈৰ্ঘ্য। গতিকে পেণ্ডুলামটোৰ টাইম পিৰিয়ডটো ডিপেণ্ড কৰিব পাৰে ইয়াৰ ইফেক্টিভ লেংথ বা কাৰ্যকৰী দৈৰ্ঘ্য এলৰ ওপৰত। গতিকে এলৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। নেক্সট ই কিহৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে? এই যে বব, পেণ্ডুলাম ববটো আছে, দোলক পিণ্ডটো আছে, এই দোলক পিণ্ডটোৰ ভৰৰ ওপৰত সি ডিপেণ্ড কৰিব পাৰে। চ' ইট মে ডিপেণ্ডছ অন দ্য মাছ অফ দ্য পেণ্ডুলাম বব এম। দোলক পিণ্ডটোৰ ভৰৰ ওপৰত সি নিৰ্ভৰ কৰিব পাৰে। নেক্সট ই ডিপেণ্ড কৰিব পাৰে এই দোলক পিণ্ডটোক কিহে টানি আছে। ইয়াক অনবৰতে মাধ্যাকৰ্ষণে তললৈ টানি আছে। প্ৰতিটো বস্তুকে মাধ্যাকৰ্ষণে তললৈ টানি থাকে। গতিকে ইয়াৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ ওপৰত যি ঠাইত পেণ্ডুলামটো ৰখা হৈছে, সেই ঠাইৰ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি বা মাধ্যাকৰ্ষণিক ত্বৰণৰ ওপৰত ইয়াৰ পৰ্যায়কালটো নিৰ্ভৰ কৰিব পাৰে। আমি ধৰিয়ে লৈছোঁ পাৰে বুলি, কৰে নে নকৰে আমি নাজানো। আৰু নিৰ্ভৰ কৰিব পাৰে, কিহৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে? ইয়াক আমি সাম্য অৱস্থানৰ পৰা কিমান দূৰলৈকে লৈ গৈছোঁ। আমি কিমান দূৰলৈকে লৈ গৈছোঁ। আমি ইয়াত থিটা এংগল নিছোঁ। ছাপ'জ দিছ এংগল ইজ থিটা। গতিকে এইটোক কয় এংগুলাৰ ডিছপ্লেচমেণ্ট, কৌণিক হৰণ। গতিকে ই নেক্সট ডিপেণ্ড কৰিব পাৰে থিটাৰ ওপৰত। থিটাটো যদি আমি বেছি দূৰলৈ লৈ যাওঁ, তেতিয়া টাইম পিৰিয়ডটো চেঞ্জ হ'ব নেকি, বা থিটাৰ মানটো কমাই দিলে টাইম পিৰিয়ডটো চেঞ্জ হ'ব নেকি। হ'ব নে নহ'ব আমি নাজানো, কিন্তু আমি ধৰি লৈছোঁ যে থিটাৰ ওপৰতো ইয়াৰ টাইম পিৰিয়ডটো ডিপেণ্ড কৰিব পাৰে। গতিকে আমি চাৰিটা বস্তু ল'লোঁ। তাৰ ইফেক্টিভ লেংথ, পেণ্ডুলাম ববটোৰ মাছ, মাধ্যাকৰ্ষণিক ত্বৰণ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি জি, আৰু তাৰ এংগুলাৰ ডিছপ্লেচমেণ্ট থিটা। এই চাৰিটাৰ ওপৰত আমি তাৰ পৰ্যায়কাল বা টাইম পিৰিয়ডটো নিৰ্ভৰ কৰিব পাৰে বুলি আমি ধৰি ল'লোঁ আমি। এতিয়া ইয়াৰ পৰ্যায়কাল বা টাইম পিৰিয়ডটো আমি গম পালোঁ যে চাৰিটা ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে বুলি আমি ধৰি লৈছোঁ। আৰু আমি পৰ্যায়কালটো স্মল টিৰে ৰিপ্ৰেজেণ্ট কৰিছোঁ। ছাপ'জ দিছ স্মল টি ৰিপ্ৰেজেণ্টছ দ্য টাইম পিৰিয়ড অফ এ চিম্পুল পেণ্ডুলাম। চ' টি কিহৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে বুলি কৈছিলোঁ? ইট মে ডিপেণ্ডছ অন লেংথ। কিন্তু এলৰ পাৱাৰটো 1 নহ'বও পাৰে। এলৰ পাৱাৰ 2, 3, 4 হ'ব পাৰে, 1.5 হ'ব পাৰে, বা 1তকৈ কম হ'ব পাৰে, √L হ'ব পাৰে। চ' এলৰ পাৱাৰটো কিমান আমি নাজানো। গতিকে ছাপ'জ L টু দি পাৱাৰ A, T প্ৰপৰ্চনেল টু L টু দি পাৱাৰ A।
নেক্সট আহিলে মাছৰ ওপৰত ডিপেণ্ড কৰে চ' m মাছৰ পাৱাৰ কিমান হয় আমি নাজানো 1 হ'ব পাৰে 1তকৈ কম হ'ব পাৰে 1তকৈ বেছি হ'ব পাৰে let m to proportional to m to the power b নেক্সট থাৰ্ড লৈছিলোঁ আমি acceleration due to gravity g to the power c নেক্সট লৈছিলোঁ থিটা to the power d গতিকে আমি লিখিব পাৰোঁ or t equal to proportionality constant দিব লাগিব k is a proportionality constant l to the power a m to the power b g to the power c and theta to the power d where k is proportionality constant এতিয়া আমি ডাইমেনশ্যন ব্যৱহাৰ কৰিব লাগিব আমি কি কৰিম এই ইকুৱেশ্যনটোৰ দুয়োটা সাইডে যিবিলাক ফিজিক্যাল কোৱান্টিটি আছে প্ৰতিটো ফিজিক্যাল কোৱান্টিটিৰ আমি ডাইমেনশ্যনবিলাক ইয়াত বহুৱাই যাম আমি জানো যে টাইমৰ ডাইমেনশ্যনটো আমি কেপিটেল T দি ৰিপ্ৰেজেন্ট কৰোঁ সো ইউজিং dimension in both side দুইফালে আমি মাত্ৰা ব্যৱহাৰ কৰিম so t dimension capital T k is a constant or dimension এটো proportionally constant গতিকে এই proportionally constant টোৰ dimension নাই l to the power a so l মানে length l m to the power b g মানে মাধ্যাকৰ্ষণিক ত্বৰণ acceleration due to gravity গতিকে acceleration যিটো ডাইমেনশ্যন হ'ব acceleration due to gravity ডাইমেনশ্যনটো একে হ'ব so l t to the power minus 2 next আহিলে angle theta angular কোনো ডাইমেনশ্যন নাই থিটাৰ কোনো ডাইমেনশ্যন নাথাকে গতিকে তোমালোকে এনেকৈ লিখিব পাৰা এইটো m to the power 0 l to the power 0 t to the power 0 to the power d এইটো নিলিখিলেও টাৰ্মটো আমি বাদো দিব পাৰোঁ এই টাৰ্মটো যে লিখিবই লাগিব তেনেকুৱা কোনো কথা নাই আমি এইটো এস্কেপ কৰিব পাৰোঁ তে এইফালে চোৱা ইয়াত কি পালোঁ আমি এইফালে t নেক্সট আহিলে l to the power a m to the power b sorry ইয়াত c টো থাকি গৈছে আমাৰ l to the power c t to the power minus 2c so this is the equation এটা চোৱা left side dimension আছে only t আৰু right side dimension আছে m ও আছে l ও আছে t ও আছে গতিকে আমি কি কৰিম left side আমি m l আৰু t লিখি লম ইয়াত কেনেকৈ লিখিম যিহেতু এইটো সাইডে m নাই ইয়াতে গতিকে মই লিখিম m to the power 0 l নাই l to the power 0 t ৰ power 1 is equal to এফালে l ৰ পাৱাৰ আহিব l to the power a আৰু ইয়াত আছে l to the power c গতিকে a plus c m to the power আহিলে b ইয়াত আমাৰ পাৱাৰ নাই l m t to the power আহিলে minus 2c এতিয়া আমি কি কৰিম দুইটা সাইডে m l আৰু t ৰ পাৱাৰ বিলাক কম্পেয়াৰ কৰিম comparing the powers of m l and t in both side দুইফালে আমি m l আৰু t ৰ পাৱাৰ বিলাক কম্পেয়াৰ কৰিম কম্পেয়াৰ কৰিলে দেখিম যে
এমৰ পাৱাৰ ইয়াত আছে, এইটো সাইডে এমৰ পাৱাৰ আছে 0 আৰু ইয়াত এমৰ পাৱাৰ আছে b। সো আমি প্ৰথমতে পাম b ইকুৱেল টু 0। নেক্সট চোৱা এলৰ পাৱাৰ কিমান আছে। ইয়াত এলৰ পাৱাৰ আছে 0, ইয়াত এলৰ পাৱাৰ আছে a প্লাছ c। সো a প্লাছ c ইজ ইকুৱেল টু 0। নেক্সট টিৰ পাৱাৰ চাওঁ, ইয়াত আছে টিৰ পাৱাৰ 1, ইয়াত আছে টিৰ পাৱাৰ মাইনাছ 2c। সো মাইনাছ 2c ইকুৱেল টু 1, অৰ ইয়াৰ পৰা পাম আমি c ইকুৱেল টু মাইনাছ হাফ। সো c ইকুৱেল টু যদি মাইনাছ হাফ, আমি বিৰ পাৱাৰ পালোৱে, বিৰ পালোঁ আমি, বিৰ পালোঁ, চিৰ পালোঁ, আমাক a হে লাগে, আমাক a পাৱাৰটো লাগে। গতিকে a প্লাছ c ইকুৱেল টু 0 or a equal to minus c, তাৰমানে minus into minus half is equal to half. That means a power half, b power 0, c power minus half. গতিকে আমাৰ যিটো ইকুৱেশ্যন আছিলে, ইকুৱেশ্যনটো আমি লিখিব পাৰিম t equal to k l to the power a আছিলে, m to the power b আছিলে, g to the power c আছিলে, theta to the power d আছিলে। গতিকে আমি লিখিম k l to the power half m to the power 0, b আমি 0 পাইছিলোঁ, g to the power c পাৱাৰ পাইছিলোঁ মাইনাছ হাফ, আৰু d পাৱাৰ, d কোনো পাৱাৰ নাই মানে অট'মেটিকেলি 0, আৰু d কোনো ভেলু নোলাইছিলে, তাৰমানে g অট'মেটিকেলি 0। গতিকে আমি পালোঁ ইজ ইকুৱেল টু k l to the power half g to the power minus half ইজ ইকুৱেল টু k, আমি যদি লিখোঁ root over l by g। So t is equal to পালোঁ k root over l by g. This is time period. k এটা proportionality constant, আৰু এই proportionality constantৰ ভেলুটো আমি এক্সপেৰিমেণ্টৰ পৰা ডিটাৰমাইন কৰি ল'ব পাৰোঁ। আমি যদি চিম্পল পেণ্ডুলাম এটা লওঁ, পেণ্ডুলাম এটা লৈ পেলাই আমি পেণ্ডুলামটো যদি আমি লেংথটো যদি আমি জুখি লওঁ, ইফেক্টিভ লেংথটো যদি জুখি লওঁ, আমি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ ভেলুটো জানো, আমি টাইম পিৰিয়ডটো যদি আমি পেণ্ডুলামটোৰ উলিয়াওঁ, ঘড়ী এটা লৈ পেলাই আমি টাইম পিৰিয়ড জুখিব পাৰোঁ। আমি আটাইকেইটা যদি জোখোঁ, তেতিয়াহ'লে আমি ইয়াৰ পৰা কেৰ মানটো উলিয়াব পাৰিম। বা আমি এক্সপেৰিমেণ্টটো কেইবাবাৰ কৰিলে, এইটো কেইবাবাৰ যদি আমি কৰোঁ, অট'মেটিকেলি ইটোৱে বেলেগ বেলেগ টাইম, বেলেগ বেলেগ লেংথ, বেলেগ বেলেগ লেংথৰ কাৰণে যদি আমি বেলেগ বেলেগ টাইম পিৰিয়ড পাওঁ, তেতিয়াহ'লে অট'মেটিকেলি দুটা ইকুৱেশ্যন পালে মানে ইটো সিটোক ডিভাইড কৰিলে অট'মেটিকেলি ইয়াৰ জিটো কেঞ্চেল যাব, আৰু আমি তাৰ পৰা অট'মেটিকেলি কেটো কেলকুলেট কৰি ল'ব পাৰিম। গতিকে তোমালোকে এক্সপেৰিমেণ্টটো কেইবাবাৰো কৰি পেলাই অট'মেটিকেলি আমি তাৰ কে ভেলুটো কেলকুলেট কৰি ল'ব পাৰিম। আৰু এক্সপেৰিমেণ্টেলি আমি যদি চাওঁ যে কে ইজ ইকুৱেল টু 2 পাই, কে ভেলুটো 2 পাই পোৱা যায়। গতিকে চিম্পল পেণ্ডুলাম এটা টাইম পিৰিয়ডৰ ইকুৱেশ্যন হ'ব টি ইকুৱেল টু 2 পাই ৰুট অভাৰ এল বাই জি। এই ইকুৱেশ্যনটোৰ সহায়ত আমি এটা চিম্পল পেণ্ডুলামৰ টাইম পিৰিয়ডো উলিয়াব পাৰোঁ, বা আমি টাইম পিৰিয়ডটো যদি জানো, লেংথটো যদি জানো, আমি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ ভেলুটো উলিয়াব পাৰিম। এইটো এটা খুব ইম্পৰ্টেণ্ট ইকুৱেশ্যন। এই ইকুৱেশ্যনটো ইউজ কৰি আমি চিম্পল পেণ্ডুলাম এটাৰ আমি টাইম পিৰিয়ডো উলিয়াব পাৰোঁ, আৰু টাইম পিৰিয়ড যদি আমি জানো, তেতিয়াহ'লে আমি সেই ঠাইত, যি ঠাইত আমি এক্সপেৰিমেণ্টটো কৰিছোঁ, সেই ঠাইটুকুৰাৰ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি জি ভেলুটো আমি ডিটাৰমাইন কৰিব পাৰোঁ। এইটো তোমালোকৰ ছেকেণ্ড ইয়েৰত প্ৰেক্টিকেল আছে, তোমালোকে এইটো পাবা। এতিয়া আমি জাষ্ট আমি ডিৰাইভেশ্যনটোহে কৰিলোঁ। আমি ডিৰাইভেশ্যনটো কৰি পেলাই আমি অতি সহজে আমি চিম্পল পেণ্ডুলাম এটা টাইম পিৰিয়ডটো কেনেকৈ ডিটাৰমাইন কৰিব পাৰি, বা কি কি কথাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি, সেইটো আমি ইয়াত দেখিলোঁ। ইয়াত তোমালোকে এটা কথা দেখিলা যে চিম্পল পেণ্ডুলামটোৰ টাইম পিৰিয়ডটো পেণ্ডুলামটোৰ
মাছৰ ওপৰত ডিপেণ্ড নকৰে। আটাইতকৈ ইম্পৰ্টেণ্ট কথা, ইট ডাজ নট ডিপেণ্ডছ অন দ্য মাছ অফ দ্য পেণ্ডুলাম বব। দোলক পিণ্ডটোৰ মাছৰ ওপৰত কিন্তু টাইম পিৰিয়ডটো ডিপেণ্ড নকৰে। আমি যদি ববটো সৰু দিওঁ বা ডাঙৰ দিওঁ বা বেছি গধুৰ দিওঁ পাতল দিওঁ, তাৰ ওপৰত কেতিয়াও তাৰ টাইম পিৰিয়ডটো ডিপেণ্ড নকৰে। টাইম পিৰিয়ডটো অকল ডিপেণ্ড কৰিব তাৰ লেংথৰ ওপৰত, পেণ্ডুলামটো আমি কিমান দীঘল লৈছোঁ, তাৰ ইফেক্টিভ লেংথটো কিমান বেছি, আৰু সেই ঠাইটুকুৰাৰ এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটিটো কিমান। এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ ভেলুটো যিমানে বেছি হ'ব, সিমানে তাৰ টাইম পিৰিয়ডটো কমি যাব। অৰ্থাৎ যিবিলাক ঠাইত মাধ্যাকৰ্ষণিক ত্বৰণ বা এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ ভেলুটো কম থাকে, সেই ঠাইত একেটা পেণ্ডুলামৰে টাইম পিৰিয়ডটো কিন্তু বেছি হৈ যাব। অৰ্থাৎ আমি পৃথিৱীত যদি এক্সপেৰিমেণ্ট এটা কৰোঁ, পৃথিৱীত আমি এটা চিম্পুল পেণ্ডুলামৰ টাইম পিৰিয়ড যিমান পাম, আমি যদি তাক চন্দ্ৰলৈ লৈ যাওঁ, মুনত কি হ'ব, মুনত যি ভেলুটো কম, গতিকে মুনত তাৰ টাইম পিৰিয়ডটো বাঢ়ি যাব। গতিকে এইটো তোমাৰ কাৰণে এটা এক্সাম্পল দিলোঁ, খালি তোমালোকে কেনেকৈ ডাইমেনশ্যন ইউজ কৰি পেলাই বেলেগ বেলেগ ফিজিকেল কোৱান্টিটিবিলাকৰ মাজত এটা ৰিলেশ্যনশ্বিপ এষ্টাব্লিছ কৰিব পাৰিবা, সেইটো মই ইয়াত তোমালোকক দেখুৱালোঁ। এতিয়া আমি চাওঁ লিমিটেশ্যন অফ ডাইমেনশ্যনেল এনালাইচিছ, অৰ্থাৎ মাত্ৰিক বিশ্লেষণৰ সীমাবদ্ধতানো কি কি। আমি এইটো ক'ব নোৱাৰোঁ যে মাত্ৰিক বিশ্লেষণৰ সহায়তে আমি সকলোবিলাক ৰিলেশ্যনশ্বিপ উলিয়াব পাৰিম বা সকলোবিলাক কনষ্টেণ্টৰ ভেলু উলিয়াব পাৰিম, তেনেকুৱা কথা নহয়। ইয়াৰ বহুতো সীমাবদ্ধতা আছে। গতিকে কি সীমাবদ্ধতা আছে? প্ৰথম সীমাবদ্ধতাটো, ইয়াৰ সহায়ত আমি যিটো প্ৰপৰ্চনেলিটি কনষ্টেণ্ট পাইছিলোঁ, প্ৰপৰ্চনেলিটি কনষ্টেণ্ট বা সমানুপাতিক ধ্ৰুৱক, এতিয়া সমানুপাতিক ধ্ৰুৱকটোনো কেনেকুৱা হ'ব? সমানুপাতিক ধ্ৰুৱকটোৰ মাত্ৰা থাকিবনে নাথাকিব, ডাইমেনশ্যন থাকিবনে নাথাকিব, সেই বিষয়ে কিন্তু ডাইমেনশ্যনেল এনালাইচিছৰ পৰা আমি কোনো কথা ক'ব নোৱাৰোঁ। আমি যিবিলাক প্ৰপৰ্চনেলিটি কনষ্টেণ্ট পাওঁ, সেই প্ৰপৰ্চনেলিটি কনষ্টেণ্টবিলাক এইটো নহয় যে তাৰ ডাইমেনশ্যন নাথাকিব। প্ৰপৰ্চনেলিটি কনষ্টেণ্টৰ কেতিয়াবা তাৰ ডাইমেনশ্যন থাকে আৰু কিছুমান প্ৰপৰ্চনেলিটি কনষ্টেণ্টৰ ডাইমেনশ্যন নাথাকে। গতিকে কোনবিলাকৰ থাকিব কোনবিলাকৰ নাথাকিব, সেইটো আমি ডাইমেনশ্যনেল এনালাইচিছৰ পৰাই আমি কৈ দিব নোৱাৰোঁ সেই কথাটো। 2 নম্বৰ কথা, এটা ৰিলেশ্যনশ্বিপত ফিজিকেল কোৱান্টিটিবিলাকৰ যেতিয়া ৰিলেশ্যনশ্বিপ উলিওৱা যায়, তেতিয়া তাত কেতিয়াবা কচাইন ফাংচন বা চাইন ফাংচন বা যেনেকৈ চাইন কছ টেন, এইবিলাকক কয় ট্ৰিগনমেটিক ফাংচন বুলি কোৱা হয়। সেই ট্ৰিগনমেটিক ফাংচনবিলাকো থাকে বহুত ৰিলেশ্যনত। আমি ইকুৱেশ্যনবিলাকত কেতিয়াবা তোমালোকে পাবা, বেলেগ বেলেগ ইকুৱেশ্যনত, কিছুমান ইকুৱেশ্যনত কেতিয়াবা চাইন থিটা, কছ থিটা, টেন থিটা, এইবিলাক ট্ৰিগনমেটিক ফাংচনবিলাক আহে। গতিকে ট্ৰিগনমেটিক ফাংচনবিলাক এটা ইকুৱেশ্যনত থাকিব নে নাথাকিব, সেই বিষয়ে ডাইমেনশ্যনেল এনালাইচিছ কৰি পেলাই আমি কোনো কথা ক'ব নোৱাৰোঁ যে এই ৰিলেশ্যনশ্বিপটোত বা এই ফিজিকেল কোৱান্টিটিবিলাকৰ মাজৰ ৰিলেশ্যনত ট্ৰিগনমেটিক ফাংচন থাকিব নে নাথাকিব, সেই কথাটো কিন্তু ডাইমেনশ্যনেল এনালাইচিছৰ পৰা আমি ক'ব নোৱাৰোঁ। গতিকে এতিয়া তোমালোকক প্ৰায় গোটেইখিনি কথা মই ইয়াত ক'লোৱে ডাইমেনশ্যনৰ বিষয়ে। এতিয়া নেক্সট কেইটামান তোমালোকক মই কোৱান্টিটি দিছোঁ, ফিজিকেল কোৱান্টিটি, এই কোৱান্টিটিকেইটাৰ তোমালোকে ডাইমেনশ্যন উলিয়াবা। তোমালোকে এই যিকেইটা মই ফিজিকেল কোৱান্টিটি দিছোঁ বা ভৌতিক ৰাশি দিছোঁ, এই ৰাশিকেইটাৰ তোমালোকে ডাইমেনশ্যন ঘৰত লিখিবা। ফ্ৰিকুৱেঞ্চি, কম্পনাংক, হিট এনাৰ্জি, তাপ শক্তি, প্ৰেছাৰ, চাপ, গেছ কনষ্টেণ্ট, গেছ ধ্ৰুৱক, চাৰ্জ মানে অসমীয়াত আমি কওঁ আধান, ৰেজিষ্টেঞ্চ, ৰোধ। গতিকে এইকেইটা ভৌতিক ৰাশিৰ মাত্ৰাবিলাক তোমালোকে ঘৰত উলিয়াবা। থেংক ইউ।